গাইস আকৌ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো বেলেগ ভিডিঅ' হ'ব। আপোনালোকক দেখাম কি ভিডিঅ' হ'ব আৰু ভিডিঅ' শেষৰ পৰা শেষলৈ চাই থাকক। আপোনালোকে এনেকৈ মোক সদায় মৰম কৰিব আৰু আগলৈ লৈ যাব। আজিৰ ভিডিঅ'টো কি হ'ব মই আপোনালোকক দেখাই দিম। মই গাহৰি দুটা বেছি আপোনালোকক কিমান মই পাইছিলোঁ দেখাইছিলোঁ। আৰু মোৰ গাই দুটা আছে, এয়া একটা গাভিনী হৈ আছে আৰু এইটো একটা আৰু দুটা আছে। মই কেনেকৈ গাহৰিটো পুহোঁ, কেনেকৈ কি দানা দিয়ে আপোনালোকক দেখাই দিম। আজি ভিডিঅ' শেষৰ পৰা শেষলৈ চাই থাকক। আজিৰ ভিডিঅ'টো বেলেগ ধৰণৰ ইণ্টাৰেষ্ট হ'ব আৰু এতিয়া কি আনিবলৈ যাম আপোনালোকক দেখাই দিম। ভিডিঅ' চাই থাকক। আৰু ভণ্টি আৰু সেইটো ডাঙৰ ভণ্টি সেইটো সৰু ভণ্টি আৰু ডাঙৰ ভণ্টি আছে। আৰু কোনটো জেগাত যাম আপোনালোকে চাই থাকক। আৰু এইটো মোৰ দোকানখন, এইটো মোৰ দোকানতে এতিয়া বাই দি পিনি যাম। তো দোকানতে থাকিলে নহ'ব, গাহৰিটোকো পেট ভৰ্তিকৈ দিব লাগিব, তেতিয়া আমি পইচা পাম। হয় নাই গাইজ? তো কমেণ্টত জনাবচোন মোৰ কথাটো হয়নে নহয়। এইটো মোৰ কেঁচা শাকটো। তো এতিয়া আমি গৈ আছোঁ ফাইনেলি। এইটো সৰু ভণ্টি, এইটো মাজু ভণ্টি, আমি তিনিজনে গৈ আছোঁ। কোনটো জেগাত কচুটো কাটিম আপোনালোকক দেখাই দিওঁ। অকো জেগাত কম দাংনে এঙেডম জগিয়ে দি নুলুম লংকানিয়ে oke nulu video hekole kal dulang oke nulu ngom support lang okom nang na aya lang sek ko subscribe mane subscribe lang oke okom nang mulu gudu kat nulu langkane de oko jaga do jogi di aru oko kapi rai silo nulu mapungam langkane ko kap okom nang na hukum do dunggela sin abar mani ko hingkam dagji nulu mapungam silongo lubie কাল দুলাং। তো আমি আহি একেবাৰে জেগাত পাইছোঁ আৰু কচু কটা জেগাত পাইছোঁ, কাৰণ আমাৰ ঘৰৰ কাষতে কচুটো নাই, এইকাৰণে পাহাৰ কিনাৰতে আছে, এইকাৰণে পাহাৰত আহিলোঁ। তো চাওক পাহাৰখন, সেই পাহাৰ ভিতৰতে হাই ৰোড আছে। তো আমি এনেকৈ গৈ আছোঁ আৰু তো গাইজ কাটি ভাগৰ লাগিলে চাওক, সিমান কাটি উঠালোঁ, একদম কাটিলোঁ। তো এইটো আকৌ ঘৰত লৈ গৈ পিনি সিজাম। কি এই ভিতৰত লগাম আপোনালোকক দেখুৱাম কেনেকৈ কি কৰিম। চাওক এইটো ধুনীয়া মেকুৰী পোৱালি একটা চাওক, ইমান বঢ়িয়া পাহাৰৰ ভিতৰতে মেকুৰী পোৱালি ওলালে, ইমান মৰম লাগে। কিমান ভিতৰত আছোঁ আপোনালোকে গম পাইছে চাগে চাই। আৰু এই কচুটো ঘৰত লৈ গৈ পিনি সিজাম। এই ভিতৰত কি লগাম আপোনালোকক চব আজি মই দেখুৱাই দিম। মই কেনেকৈ গাহৰি পুহোঁ আৰু কেনেকৈ কি কৰি 1-2 টকা পাওঁ চব কৈ দিম আপোনালোকক। ভিডিঅ' শেষৰ পৰা শেষলৈ চাই থাকক। এতিয়া মই ঘৰত যাম কচু চচু বান্ধি পিনি। তো চাওক এয়া ভণ্টিয়ে কৰি লৈ গৈছে, মই ইয়াতে কচুটো লৈ যাম। তাৰপিছত কচু সিজাবলৈ কৰি লাগিব, এইকাৰণে ভণ্টিক কৰি ল'ব দিছোঁ। মই কচু লৈ যাম। আজিৰ ভিডিঅ'ত ধামাকা হ'ব, আপোনালোকে চালে মানে হেৰিব মন নাযাব। চাই ইয়াতে কচুটোকো কাটিলোঁ আৰু কলডিল একটাও পালোঁ, ভাঙি লৈ গৈছোঁগৈ, বুকি লৈ গৈছোঁ। চাওক মাথাতে কি কৰিম গাইজ। তো আমি এনেকৈ কৰি ভাল লাগে, এই কামটো কৰি বেছি ভাল লাগে আমাৰ গাঁৱলীয়া। তো গাঁৱলীয়া জেগা, সেইকাৰণে গাঁৱলীয়া জেগাত কি কাম কৰে আপোনালোকক মই লাহে লাহে চব দেখাবলৈ চেষ্টা কৰিম। আৰু বহুত ভাল লাগে সময়ত পইচাটো পালে মানে বহুত ভাল লাগে। তো কষ্ট কৰিলে ইমান কষ্ট নহয়। এতিয়া আৰু মই এনেকৈ কৰি দাঙি লৈ গৈছোঁগৈ আৰু এই ভণ্টি লাজ কৰিছে চাওক। তো কচুটো সিজাবৰ কাৰণে কৰি লাগিব, এইকাৰণে কৰি ওলাই আনিছোঁ। এক গুলিমে 2 শিকাৰ। তো গাইজ মোৰ ভিডিঅ' কেনেকৈ লাগিব আপোনালোকে একেবাৰে কমেণ্টত জনাব নাপাহৰিব দেই। কমেণ্টত জনাব কোনে মোৰ ভিডিঅ' চাই ভাল লাগে। গাইজ কি কৰিম, গান গাই
মানে বহুত ভাল লাগে, মনতো ফূৰ্তি লাগে। আৰু জীৱনটো জীৱন শেষ হ'লো, এই দৃশ্যকেইটা পাহৰি নাযাম চাগে। পাহৰি যাবলৈ বহুত অসম্ভৱ চাগে। এইকাৰণে ক'ৰবাত গ'লে বহুত ফূৰ্তি পাৰ্তা কৰি যাওঁ আমি ভাই ভনী চবে। তো আপোনালোকেও গৈ চাবি, আপোনালোকৰো ভাই ভনী আছে যদি গান গাই গাই যাবগে লাগিব। জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগে লাগিব অৰুণাচললে। জিলেলে ও জিলেলে জিলেলে যাবগে লাগিব অৰুণাচললে। তাইতে হুকো তাইতে চাপ নোৱাৰো মই বগাব বান্দৰ বিৰি এটি জ্বলাই বিগাই যাব লাগিব। তেতিয়াহে কি কয়, তেতিয়াহে কি গাইজ গাব নাজানো ইমান কেনে, বেয়া চেয়া নাপাব একেবাৰে। আমি কি কৰিম আৰু এনেকে ফূৰ্তি পাৰ্তা কৰি চবে যায় সদায়। তো আমি গানটো ইমান গাব নাজানো, আৰু গালিও বেয়া নাপাব আপোনালোকে। আমি আহি আহি একেবাৰে ঘৰৰ ওচৰত পাইছোঁগৈ আৰু চা গাঁৱৰ ভিতৰত সোমালোগে। তো আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'লেও আপোনালোকে হেলা নকৰাকৈ চাব শেষলৈ। তো আজি কি হ'ব গাইজ, ডেঞ্জাৰ হ'ব গাইজ। এতিয়া মই ফাইনেলি কচুটো সিজাইছোঁগৈ। তো এনেকুৱা কৰি গামলাত সিজাইছোঁ কচুটো। তো এইটো অকণমান সিজিব দি ল'ম। তাৰ ভিতৰত কি কি লগাম আপোনালোকে চাই থাকক, মই দেখাই লগাই থাকিম আপোনালোকক। এই ভিতৰত কি কি লগাম আপোনালোকক দেখাই পিনি লগাম মই। তো চাই থাকক, এইটো অকণমান সিজাব লাগিব। তো এনেকুৱা কৰি লগালে মানে চব গুচি শেষ হৈ যাব। কচুটো এতিয়া সিজাই হৈ গ'ল, চব সিজিলে। এতিয়া এই কচুটো এই গামলাত লগাম। এই গামলাত লগাই পিনি চব বস্তু মিক্স কৰিব লাগিব। তো চাওক, এই গামলাত লগাই পিনি সেইটো এতিয়া কচুটো, তাৰপিছত এইটো ভাত অকণমান, এয়া তুগুৰি 100 গ্ৰাম। তো ইয়াত নিমখ অকণমান আৰু ক'লা নিমখ 2-3 টোপালমান দিম। তো এয়া মিক্স কৰিম। এই চবটো মিক্স কৰি পিনি গাহৰিকেইটা দিম। তো দি থৈছোঁগৈ, ৰাতি হ'লগৈ, অকণমান আন্ধাৰ হ'লগৈ, আপোনালোকক ভালকৈ দেখাব নোৱাৰিছোঁ। তো বেয়া নাপাব আপোনালোকে। এনেকৈ কৰি অকণমান মিক্স কৰি পিনি দিছোঁ কচু আৰু তুগুৰি, ক'লা নিমখ বাট 1 চামুচ এনেকুৱা। তো এনেকৈ মই গাহৰি পুহোঁ আৰু এনেকৈ 1-2 টকা পাওঁ। আৰু একটা সেইফালে আছে, তাতোকো দেখাম। তো এইটো একটা, আৰু এইটো গাভিনীও আছে, এইকেইদিনতে পোৱালি দিব। পোৱালি দিওঁতে আপোনালোকক দেখাই দিম কেইটা পোৱালি দিব। আৰু এনেকৈ মই গাহৰি পুহোঁ। আৰু আমাৰ ৰাতি হ'লগৈ গাইজ, চব বস্তু ভালকৈ দেখাব নোৱাৰিলোঁ, তো বেয়া নাপাব। আৰু আজিৰ ভিডিঅ' সিমানেই হ'ব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোক এনেদৰে আপোনালোকে সদায় ছাপোৰ্ট কৰি লৈ যাব। আৰু এনেকৈ আপোনালোকৰ ওচৰত ভাল ভাল ভিডিঅ' মই লৈ আনি থাকিব পৰাকৈ আপোনালোকে মৰম কৰিব। টাটা।